নমস্কাৰ ছাৰ্বৈদ্যসকল। মোদী চৰকাৰে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ গঠন কৰাৰ পিছতে সমগ্ৰ দেশৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ দিছে, যাৰ দ্বাৰা চৰকাৰী কৰ্মচাৰীসকল উপকৃত হ'ব। হয় ছাৰ্বৈদ্যসকল, NPSৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে NDA চৰকাৰে 50% নিশ্চিত পেঞ্চনৰ পৰিকল্পনা কৰিছে। ফাইনেন্সিয়েল এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত নতুন নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স চৰকাৰে নেশ্যনেল পেঞ্চন ছিষ্টেম অৰ্থাৎ NPSৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ পেঞ্চন সুবিধাৰ যথেষ্ট বৃদ্ধিৰ পৰিকল্পনা কৰিছে। এই প্ৰস্তাৱৰ লক্ষ্য হৈছে অন্তিম বেচিক পে'ৰ 50% পৰ্যন্ত পেঞ্চন হিচাপে নিশ্চিত কৰা, যিটো বৰ্তমানৰ বজাৰ ভিত্তিক ৰিটাৰ্ণ ব্যৱস্থাৰ পৰা উল্লেখযোগ্য বিচ্যুতি। আৰু 2023 চনৰ মাৰ্চ মাহত নৰেন্দ্ৰ মোদী চৰকাৰে NPSৰ অধীনত পেঞ্চনৰ সুবিধা উন্নত কৰাৰ উপায় বিচাৰি বিত্ত সচিবৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰি দিছিল। আৰু সেই কমিটিয়ে কি প্ৰতিবেদন দিছে ইয়াত চাব। কমিটিৰ প্ৰতিবেদন আৰু অন্ধ্ৰ প্ৰদেশৰ NPS মডেল। মে মাহত দাখিল কৰা কমিটিৰ প্ৰতিবেদন 2023 চনত প্ৰৱৰ্তন কৰা অন্ধ্ৰ প্ৰদেশ NPS মডেলৰ সৈতে ওতঃপ্ৰোতভাৱে মিল আছে। অন্ধ্ৰ প্ৰদেশ নিশ্চিত পেঞ্চন ব্যৱস্থা অৰ্থাৎ NPS আইনৰ অধীনত থকা ব্যক্তিসকলে অন্তিম বেচিক পে'ৰ 50% মাহিলী পেঞ্চন লাভ কৰে, য'ত এটা গ্ৰেচুইটিৰ ব্যৱস্থাও আছে। মৃত কৰ্মচাৰীসকলৰ পত্নীক নিশ্চিত ধনৰ 60% মাহিলী পেঞ্চনৰ নিশ্চিত দিয়া হৈছে, অৰ্থাৎ মৃত কৰ্মচাৰীসকলৰ পত্নীয়ে 60% মাহিলী পেঞ্চনৰ নিশ্চয়তা আছে এই নতুন পেঞ্চন ব্যৱস্থাত। আৰু মুদ্ৰাস্ফীতিৰ ওপৰত ভিত্তি কৰি জীৱন যাপনৰ খৰচৰ সাল সলনি শেষত উলিওৱা বেচিক পে'ৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়। NPS আইনখনে এইটো নিশ্চিত কৰে যে আংশিক আৰু চূড়ান্ত ধন ওলোৱাৰ ফলত নিশ্চিত পেঞ্চন সমানুপাতিকভাৱে হ্ৰাস পায়, যাৰ ফলত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক বৰ্ধিত সুবিধা প্ৰদান কৰাৰ লগতে ব্যৱস্থাটোৰ বহনক্ষমতা নিশ্চিত কৰা হয়। তলত কৈছে প্ৰস্তাৱিত আঁচনি আৰু সম্ভাৱ্য প্ৰভাৱ। NPSৰ অধীনত প্ৰস্তাৱিত আঁচনিখনে বছৰ বছৰ ধৰি সেৱা আগবঢ়োৱা আৰু পেঞ্চন কৰ্পছৰ পৰা যিকোনো ধন ওলোৱাৰ প্ৰতি লক্ষ্য ৰাখি অন্তিম বেচিক পে'ৰ 40% পৰা 50% পৰ্যন্ত পেঞ্চনৰ নিশ্চয়তা প্ৰদান কৰিব। যিকোনো নিশ্চিত পেঞ্চনৰ পৰিমাণ পূৰণ কৰিবলৈ প্ৰয়োজনীয় পেঞ্চন কৰ্পছৰ অভাৱ কেন্দ্ৰীয় চৰকাৰৰ বাজেটত সামৰি লোৱা হ'ব। আৰু শেষত কৈছে, যদিহে এই আঁচনিখন কাৰ্যকৰী কৰা হয় তেন্তে 2004 চনৰ পৰা NPSত অন্তৰ্ভুক্ত হোৱা দেশৰ 87 লাখ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকল উপকৃত হ'ব পাৰে। বাৰ্ষিকী বা অনুৰূপ সামগ্ৰীত অন্তিম দৰমহাৰ 50% পেঞ্চন প্ৰদান কৰিব পৰাকৈ যথেষ্ট লাভৰ সৃষ্টি কৰিব পাৰে। গতিকে ছাৰ্বৈদ্যসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি কেন্দ্ৰীয় চৰকাৰে দিয়া আজিৰ এই সুখবৰটো জনাই দিব। আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।